নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ বাবাই আপোনালোকক কুশলে ৰাখিছে আৰু বাবাৰ আশীৰ্বাদত ময়ো কুশলে আছোঁ। এয়া ৰাতিপুৱা আঞ্জা কাটাৰ পৰাই মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো মই ভণ্টিকে বনাব কৈছোঁ, যিহেতু ৰোৱনী বহুত হ'ব। আজি আমাৰ ভুই ৰোৱা শেষ হ'ব, সেইকাৰণে মানুহ বহুত হ'লে মাক পাকঘৰতে অলপ সহায় কৰি দিছোঁ। মায়েনো অকলে অকলে কিমান কৰিব, সেইকাৰণে মা আঞ্জাখিনি কুটি মই সহায় কৰি দিছোঁ। আৰু এয়া ৰাতিপুৱা মায়ে গা ধুই আহি চাহ কাপ হাতত লৈছে আৰু আইতাকক মামুৱে কিবা সুধি আছে, কিনো কৈ আছে নাজানো। আৰু সিফালে মই মাক সুধি আছোঁ পিঁয়াজ এইখিনি কাটিছোঁ, এইখিনিৰে হ'বনে নহয়। আৰু মামুক দেখিছেনে, একে মানে গাটোত লাগি নাথাকিলে তাৰ শান্তিয়ে নাই। অনুগ্ৰহ কৰি আপোনালোকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। তেতিয়াহ'লে বলক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। বহুত দিনৰ মূৰত পাইছোঁ এই পৰিৱেশটো। আচলতে ট্ৰেক্টৰখন আহোঁতে দেৰি হ'ল, সেইকাৰণে ৰোৱনীকেইজনীক মানে কঠীয়া অকণ কম হ'বৰ কাৰণে আকৌ অলপ তুলিব ক'লে। আৰু এইফালে এতিয়া ট্ৰেক্টৰখন আহিলে আৰু আজি গোটেইখিনিয়ে শেষ কৰিব, যিখিনি আছে ৰোৱা। দুদিন আগত দিলে, সেইখিনি দুই ভণ্টি আৰু ময়ে ৰুলোঁ। বেছি নাছিলে, সেইখিনি অকণমান দিছিলে। আৰু আজি যিহেতু অলপ বেছিকৈ দিব, সেইকাৰণে ৰোৱনী বেছিকৈ মাতিছে। 12জনীমান ৰোৱনী হ'ব। আচলতে বিয়াৰ পিছৰ পৰা এই পৰিৱেশটো মই পোৱা নাই। বিয়া হোৱা 6-7 বছৰ হ'লে তেতিয়াৰ পৰা মই এই পৰিৱেশটো পোৱা নাই, কাৰণ সেইখিনি সময়ত ঘৰলৈ অহা নহয়। এইবাৰ আহিছোঁ কিয়নো এইবাৰ মাৰ অকণমান গা বেয়া। আৰু যোৱাকালি ৰাতিৰ পৰা ইমানেই বৰষুণ দিছে যে এতিয়া ৰাতিপুৱা আপোনাৰ 10:30মান বাজিলেই, বৰষুণ কমাৰ কোনো নামেই লোৱা নাই। আমাৰ ফালে কথা নাই দিয়কচোন, পানীত ইমান প্ৰব্লেম নাই, আমাৰ ফালে পানী নহয়। কিন্তু পানী য'ত হৈছে সেইবোৰ চাই বেয়া লাগে ন, ইমান বৰষুণো দিব নালাগে। আৰু ৰোৱনীবিলাকৰ কাৰণেও কষ্ট হয় দিয়কচোন, ৰ'দ দিলেও ছাতি লৈ কৰিব নোৱাৰে, আৰু আপোনাৰ বৰষুণ দিলে ছাতি লৈ ৰুব নোৱাৰে, সিহঁতৰো কষ্ট হয়। কিন্তু কি কৰিব, প্ৰকৃতিৰ যি ৰূপ, আৰু আমিতো সেইটো মানি চলিবই লাগিব। আৰু এতিয়া ল'ৰাটোক মাৰ লগতে ঘৰতে থৈ ভণ্টি আৰু ভণ্টিৰ লগৰজনী তিনিওটা ওলাইছোঁ পথাৰলৈ, একেবাৰে ৰুবও যাম আৰু সিহঁতক চাহো দিব যাম। যিহেতু বতৰটো ঠাণ্ডা, বৰষুণ দি আছে, সিহঁতৰ দিয়কচোন ঠাণ্ডা অলপ লাগে, সেইকাৰণে চাহ লৈ ওলাইছোঁ। আৰু মামুৱে সুধি আছে তুমি ক'ত যাবা, মই কৈছোঁ মই পথাৰত যাম, আহি আছোঁ, সি বাই বাই দি আছে। আৰু এয়া পানীৰ মাজে মাজে পথাৰলৈ গৈ আছোঁ। এইখিনি কঠীয়া তুলি আছিলোঁ, কঠীয়াখিনি তুলি দিলে। আৰু এইখিনিত মই কৰিছিলোঁ যে ট্ৰেক্টৰৰ চকাকেইটা যে যায়, এইখিনি বৰ দ গা ধুই আছে, সেইকাৰণে সেইফালে যাব তাইক মানা কৰি আছোঁ। আৰু এনেদৰে বোকা পানীৰ মাজেৰে কিছু দূৰ অহাৰ পিছত মই ভুই ৰোৱা ঠাইখিনি পালোঁ। ৰোৱনীকেইজনীক মাতিছোঁ, বোকাৰ পৰা উঠি আহিবলৈ কৈছোঁ সিহঁতক চাহ খাবৰ কাৰণে। আৰু এয়া ভণ্টিৰ লগৰজনীয়ে মোক কেমেৰা কৰি দিছে। আৰু এতিয়া আটাইকেইজনী ৰোৱনী বোকাৰ পৰা উঠি আহিল, আৰু এতিয়া আমি সকলোকে ভণ্টি আৰু মই চাহখিনি ভগাই দি আছোঁ। চাহখিনি ভগোৱা হোৱাৰ পিছত আমিও যাম ৰুবলৈ। আৰু মোক দেখি আপোনালোক কোনেও মোক নাহাঁহিব দেই, মই দেউতাৰে টি-চাৰ্ট এটা পিন্ধি পথাৰলৈ আহিছোঁ। আৰু এতিয়া চাহ ভগাই দি আছোঁ। কি যে হাঁহি উঠিছে নাজানো, কি বা কৈ আছিলোঁ, গোটেইকেইটাই হাঁহিয়ে আছোঁ। তেতিয়া বৰষুণে দি আছিল, আমি কিন্তু ছাতি লোৱা নাই। সিহঁতকেইটাই ছাতি লৈ আছে, আমি ছাতি নোলোৱাকৈ আছোঁ। ইয়াত কৰিম আৰু এয়া ভণ্টি আৰু মই নাজানো কি বা হাঁহিছোঁ। আৰু এনেদৰে সকলোকে চাহখিনি ভগাই দি সিহঁতৰ লগতে অলপ কথা পাতি আছোঁ। সিহঁতে মোক সুধি আছে ল'ৰাটো ক'ত থৈ আহিছোঁ, মই কৈছোঁ মাৰ লগতে আছে, অলপ সময় ভুই ৰুই মই ঘৰলৈ যাম, যিহেতু মাও ঘৰত অকলে আছে আৰু তাকো থৈ আহিছোঁ। সেইকাৰণে এয়া আকৌ 6-7 বছৰৰ পিছত আকৌ পথাৰত এনেদৰে ভুই ৰোৱা দৃশ্য নিজেও ভালো লাগিছে। ভিডিঅ'টো ভইচ অভাৰ কৰোঁতে বহুত দিনেই হ'ল, কিন্তু এতিয়া চাই মোৰ ভিডিঅ'টো ভাল লাগিছে। সেইদিনাৰ দিনটো আৰু ভণ্টিৰ লগৰজনীকে মই ভিডিঅ'টো অলপমান বনাব ক'লোঁ, আৰু খুৰীমাহঁতো আহিলে, সিহঁতো অলপ সময় জিৰণি লৈ আকৌ পথাৰতে নামিছে। এয়া আমি কেইজনী পিছফালে, আৰু আমাৰ পিছফালে আছে এয়া আমাৰ খুৰাই আলি পাতি আছে, আৰু খুৰীমাহঁতে আগৰখিনিত ৰুই আছে, আমি পিছৰ ফালে ৰুই আছোঁ। এতিয়া বতৰটো বহুত ধুনীয়া হৈছে, বৰষুণো কমিল, ৰ'দো নাই, বৰষুণো নাই, ধুনীয়া হৈছে ৰুবলৈ।
আৰু সেয়া পিছফালে বগলীৰ জাকটো চাওকচোন, ইমান ধুনীয়াকৈ বহি সিহঁতৰ আহাৰ নিজে বুটলিছে। আৰু এয়া মই যে পথাৰত জিলিকি আছোঁ জানেনে, ৰেড টি চাৰ্টটোৰে। আৰু এনেদৰে পথাৰত 2 ঘণ্টামান থাকিলোঁ, সিহঁতৰ লগত অলপ ঘূৰিলোঁ। যিহেতু বহুত বেছিয়ে দিছে, আজি হ'বনে নহয় সেইটো ক'ব নোৱাৰোঁ, কিন্তু হোৱাৰ কাৰণে অপ্ৰাণ চেষ্টা ৰোৱনীসকলেও চলাইছে, আমিও চলাইছোঁ। কাৰণ মাটিবোৰ পিছদিনালৈ থাকিলে বেয়া হৈ যায়, সেইকাৰণে আগদিনাই পাৰিলে ভাল, আৰু নহ'লে পিছদিনা ৰোৱনীৰো বহুত কষ্ট হয়। নিজে কষ্ট কৰি পথাৰত খেতি কৰি খোৱাৰ যিটো আনন্দ, সেই আনন্দটোৱে সুকীয়া। বজাৰৰ পৰা যিবিলাকে কিনি খায় বা ময়ো কিনি খাওঁ, কিন্তু সেই আনন্দটো নাপাওঁ। যিহেতু বহু বছৰ পিছত পথাৰত নামিছোঁ, সেইকাৰণে ভাবিছোঁ পাৰিম নে নাই। কিন্তু নিজে মনে মনে ভাবিছোঁ খেতিয়কৰ ছোৱালী, কিয়নো নোৱাৰিম, সেইটো আমাৰ সৰুৰ পৰা তেজতে আছে। সৰুতে যেতিয়া যাব মানা কৰিছিল তেতিয়া মনে মনে খুব গৈছিলোঁ, তেতিয়া খুব মাৰো খাইছিলোঁ। যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া যাবৰ কাৰণে মানে নিজৰো হেলা লাগে। আৰু এতিয়াতো এইটো পৰিৱেশ নাই দিয়কচোন। তুমি পথাৰত যাবা? তুমি ক'ত যাবা মামু? হৌ কি লুকাই থৈছা? কি থৈছা তুমি লুকাই? কি থৈছা লুকাই? চাওঁ চাওঁ চাওঁ। হৌ মই পথাৰৰ পৰা আহিলোঁ, আহি ভণ্টিৰ হাততে চাহখিনি অলপ আগবঢ়াই দিছোঁ। যিহেতু ৰাস্তাটো বোকাপানী হৈ আছে, তাই গোটেইখিনি একেলগে লৈ যাব নোৱাৰিব, অলপ আগবঢ়াই দিছোঁ। তাৰ পৰা সৰু ভণ্টি আৰু তাই আহি লৈ যাব। আৰু ল'ৰাটোক দেখিছেনে, মই যাম বুলি আকৌ পথাৰত সি আকৌ কান্দিব লৈছিল। কৈছোঁ মই নাযাওঁ, চাহখিনি আগবঢ়াই দি আহিম। আৰু চাহখিনি আগবঢ়াই আহিলোঁ। আৰু এতিয়া সময় হ'ল দুপৰীয়া ভাত খোৱাৰ। এতিয়া মায়ে ময়ে গোটেইকেইজনীকে ভাত দি আছোঁ। যিহেতু মানুহ বহুত, দেউতাহঁতে বাহিৰত বহিছে, কেইজনীমান ভিতৰতে আছে। এনেকৈ আৰু আমি কেইটা পিছতে খাম, ঘৰৰ মানুহকেইটা, সেইকাৰণে সিহঁতকেইটাকে দি লৈছোঁ। দেউতা আৰু খুৰা দুয়োটা একেলগে বাহিৰত ভাত খাব বহিছে। আৰু সৰু ভণ্টিৰ লগত এয়া মামু, সিও সিহঁতৰ লগতে কিনো কৈ আছে, কিনো খেলি আছে নাজানো, আৰু মই মাৰ লগত পাকঘৰতে লাগি আছোঁ। মা যিহেতু পথাৰত যোৱা নাই, সিহঁতক সুধি আছে কেনেকুৱা হৈছে ৰুবৰ কাৰণে, মাটিখিনি ভাল হৈছে নে নাই। মাটো যাব পৰাই নাই, আৰু মা যিহেতু অসুখীয়া, সেইকাৰণে পথাৰত যাবৰ কাৰণে আমি দিয়া নাই। পাকঘৰৰ কামখিনিয়ে মায়ে নিজে কৰিছে, আমি যোগাৰখিনি কৰি দিছোঁ। আৰু সিহঁতকনো কি লাগে কি নালাগে তাকে মায়ে সুধি সুধি সিহঁতক দি আছে। আৰু ইফালে এয়া মাজু ভণ্টি ভাত খোৱাৰ পিছততো জানেই, অসমীয়াৰ মেইন বস্তু তামোল। ভাত খোৱাৰ পিছতো এইটো লাগে, সকলোকে লাগে, হয়তো কিছুমানে নাখায়। এতিয়া সকলোৱে খাই আজৰি হোৱাৰ পিছত আমি ঘৰৰকেইটা খাব বহিছোঁ। এইফালে এয়া মই, এয়া মোৰ ভণ্টি, আৰু এই ভণ্টিৰ লগৰজনী, আৰু এয়া আমাৰ খুৰীমা। সিহঁতৰ বা কি হাঁহি উঠিছে নাজানো। মোৰ হ'লে ভাত আগত পৰাৰ পাছত আৰু সময় নাই দেই ৰখিবলৈ। আৰু সকলোৱে এনেদৰে ভাত খাই কাম বন আজৰি হৈ আকৌ পথাৰত গ'লিহঁত। মোৰ বা কি খং উঠিছে নাজানো, মাক মই কি বা কৈ আছোঁ, মাকক মাতি আছোঁ, সি নাহাৰ কাৰণে চাগে মই আৰু কঠীয়া অকণমান লগা হ'ল, সেইকাৰণে কেইজনীমান ৰোৱনীয়ে কঠীয়া তুলিব লৈছে, আৰু কেইজনীমানে পথাৰত ভৰিবৰ কাৰণে গ'ল। আৰু আজিৰ ভিডিঅ'টোত ইমানেই। যদি তাত কিবা ভুল পাইছে তেনেহ'লে আঙুলিয়াই দিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি যাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিহেতু নতুন, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালেহে মই নিশ্চয় এই যাত্ৰাত সফল হ'ব পাৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটি মোৰ চেনেলৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ।